কি খবৰ আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে মই বৰ্তমান ভালে আছো বাৰু কোৱাৰ্টাৰত আছো এতিয়া কিনো কৰিব আৰু কত ওলাই যাবই নোৱাৰো ঘৰে যাও কেদিনমান ঘৰত থাকুংগৈ আকৌ কোৱাৰ্টাৰলৈ আহো হেয়াই কৰি আছো কাৰণ বেলেগটো কত ওলাই যোৱাৰ কথা ভাবিবই নোৱাৰো এতিয়া হে আৰু আমনি লাগিছে কিন্তু কি কৰিব উপায়টো নাই গাড়ীখনতে উঠি গৈ ঘৰত নামো ঘৰত থাকো কেদিনমান আকৌ গাড়ীখনতে উঠি আহিলে কোৱাৰ্টাৰ পাওঁহি হেয়াই হৈ আছে 5টা মানে বাজিলে এও ডিউটিলে গল ইভিনিং ডিউটি আছে আজি নাইটো আছে আজি বাহিৰ মহে থাকিব লাগিব ঘৰত বাহি শুই আছে সি উঠাই নাই নুশুয়েও সি আৰু কোৱালেও সি নুঠে এতিয়ালৈকে শুই আছে মোৰো আমনি লাগিছে মই শুই থাকিব নোৱাৰো তেনেকে বেলকনিখনতে আহি পেলাই বহি আছো আৰু ভাবিছো আজি ভ্লগটো ষ্টাৰ্ট কৰো এইখিনিৰ পৰাই বাহিৰখন অকনমান দেখুৱাইছো মই আৰু এইখিনিতে বহি থাকো আৰু ইয়াত আৰু বাহিৰ চোতাল বুলিবলে নাই আৰু ঘৰৰ নিচিনাকৈ মোৰ চোতালখন নাথাকিলে খুব বেয়া লাগে মনটো কিন্তু এইখিনিতে আহি পেলাই অকমান মনটো ভাল লাগে আৰু বাহিৰখনকে চাই সেউজীয়াবোৰকে চাই মেলি অকমান মনটো ভাল লগা আৰু উপায়টো নাই আজি দুপৰীয়া মই ৰান্ধিছিলো মাছৰ এটা ৰেচিপি মানে কি আৰু সিম্পলকে ৰান্ধিছিলো মই অকমান ভিডিঅ' কৰি ৰাখিছিলো আপোনালোকক দেখুৱাম বুলি আপোনালোকক দেখুৱাম বাৰু চাবচোন সৰিয়হখিনি ভালকে ধুই পেলাই মই অকমান এনেকৈ তিয়াই ৰাখিছো তাৰ পিছতে মিক্সিত পিছি লম ভালকৈ মাছখিনি ধুই পেলাই মই নিমখ হালধি সানি লৈছো এতিয়া ফ্ৰাই কৰিম তেল গৰম হল এতিয়া মাছখিনি মই ফ্ৰাই কৰি লবলৈ লৈছো মাছটো ভাবিছো মই আজি সৰিয়হেৰে বনাম তাৰ কাৰণে মই গুটাই লৈছো এনে ধৰণেৰে বিলাহী মই দুটা এনেকৈ কাটি লৈছো পিয়াজো কাটি লৈছো নহৰু অকমান নহৰু মই হেৰি লগতে দি লৈছো মিক্সিত পিছিছিলো যেতিয়া সৰিয়হখিনি তাতে মই নহৰু দুফুটা মানো দিছো শুকান জলকীয়া লৈছো অকমান আলু এনেকৈ বইল কৰি লৈছিলো হে মাছখিনি যে ফ্ৰাই কৰিছিলো মই সেইখিনি তেলতে এতিয়া এয়া গোটা জিৰা দিছো এতিয়া শুকান জলকীয়া এটা দিছো তাৰ পিছতে এতিয়া পিয়াজ দিম একেলগে এখিনি অকমান ভাজিম বিলাহী দিয়াৰ পিছত মই এতিয়া নিমখ দিম নিমখকণ অকণমান লৰাই লৈ মই ইয়াতে গুড়া মছলা বেছি নিদো মাত্ৰ জিৰা গুড়ি অকণমান আৰু অকণমান ধনিয়া দিছো ইয়াতে আপোনালোকে ৰেড চিলি দিব পাৰে মই বাহিও যেহেতু খাব সেইকাৰণে নাই দিয়া আৰু ইয়াতে মই এতিয়া সেই পিছি লোৱা সৰিয়হখিনি দি দিছো সেইখিনি এতিয়া মই ভালকৈ ভাজি লম সৰিয়হখিনি অকমান ভজাৰ পিছতে মই এতিয়া ইয়াতে বইল কৰি লোৱা আলুখিনি দি দিছো সেইখিনি একেলগে এতিয়া ইয়াতে মই ভাজি লম উতলটো আহিলত এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছো আদা অকমান খুন্দনাত খুন্দি মই এই ধৰণে ইয়াৰ ওপৰতে দি দিছো মাছৰ জোলটো মোৰ প্ৰায় ৰেডি হৈ গৈছে ধুনীয়াকৈ উতল আহিছে আৰু কিছু সময় উতলাৰ পিছতে আৰু গেছটো মই অফ কৰি দিম চা মুখখন চা দেখুৱাই দিয়া মুখখন উঠিলা
আহা নামি আহা ধৰা বাহিৰ আমনি লাগিছে ক'তো যাবই নোৱাৰো এনেই তললৈকে অকমান নামি মানুহ নাই ৰাস্তাত উপায় নাই এটোক লৈ পেলাই ওলাই আহিছো অকণমান এতিয়া মানুহ চানো তেনেকে ৰাস্তাত নাই দুই এজন আছে আমি দুটাই আহি আছো আৰু দুজনীমান ছোৱালী দেখিছো চাইকেল চলাই গৈছে ন দেখিছে না এনেই এইটো সময়ত খোজকঢ়া মানুহ বহুত থাকে ইয়াতে কিন্তু এতিয়া একদম কম দুই এজনৰ বাহিৰে বাকী নাই গোটেই কলনীটো নিজান জানৰে হৈ পৰি আছে চাইছা আমাৰ বাহিয়ে খালি এইকেইটা চাই থাকে নিকি আৰু কি নহয় ৰোমা আৰু দিয়ানা ক'ত যাবা ঘৰলৈ যাবা This could be good for me. Lately I was feeling like I need a purpose. But when you talk to me, give me the impression that I won't. Good morning everyone. আমি এতিয়া ওলাই আহিছো ঘৰলৈ যাওঁ বুলি পেলাই আজি শনিবাৰ আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে আমি সোনকালে ঘৰলৈ বুলি ওলাই কাৰণ আমি আকৌ কাইলৈ ইয়ালৈ ঘূৰি আহিব লাগিব যে সেইকাৰণে সোনকালে আহি আছো I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna